হেল্ল' ভিউৱাৰ্ছ, আজি আপোনালোকক এনেকুৱা এটা জাগ্ৰত মন্দিৰলৈ লৈ যাম মই আপোনালোকক, যিটোৰ কথা আপোনালোকে শুনিছে বা কিছুমান আহিছে হয়তো, কিন্তু আপোনালোকক আজি ভালকৈ মন্দিৰটো পৰিদৰ্শন কৰাম বুলি ভাবিছোঁ। চ' আহক, আমি গৈ আছোঁ মন্দিৰলৈ। পৰিৱেশটো চাওক, দুইফালে আপোনাৰ বাগান আছে আৰু আপোনাৰ খুব ধুনীয়া ধুনীয়া গছ আছে। পৰিৱেশটো খুবেই সুন্দৰ। বাগানীয়া পৰিৱেশৰ মাজত বাগানীয়া গান শুনি ভাল লাগিব। से वादा करो ले पिया, सपना जे टूटी गेल कैसे बुझा बोहिया। गेलो सावन मासे वादा करो ले पिया, सपना जे टूटी गेल कैसे बुझा बोहिया। तोर बिना रहा नहीं जाए रे चलिया 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 मोरे दिल। আমি পাইছোহি, মন্দিৰ পালোহি, বৰডুবি টিলিঙা মন্দিৰ। চাৰিওফালে পূজা সামগ্ৰীৰ দোকান আছে। আপোনালোকে পূজা সামগ্ৰীৰ দোকানৰ পৰা আপোনালোকে চাকি বাতি সকলো লৈ ল'ব পাৰে। সেইবোৰ দোকান এয়া পালোহি আমি উপস্থিত হ'লোহি আপোনাৰ টিলিঙা মন্দিৰত উপস্থিত হ'লোহি। এইখন হ'ল টিলিঙা মন্দিৰৰ মেইন গেটখন। মই ফ্ৰণ্টৰ পৰিৱেশটো খুব দেখুৱাবলৈ, আজি সোমবাৰ হয়, মানুহৰ যথেষ্ট ভিৰ হয় আজি মন্দিৰত। ওপৰত ডাঙৰ টিলিঙা এটা আছে গেটখনৰ ওপৰত, খুব সুন্দৰভাৱে সজাই থৈছে। ইয়াত চাৰিওফালে অকল টিলিঙা আৰু টিলিঙা দেখিব আপোনালোকে। মানুহে বিভিন্ন মনোকামনা লৈ আহে। টিলিঙা বান্ধি যায়, ৰছী বান্ধি যায়। প্ৰথমতে ৰঙা সূতা বান্ধে, আপোনাৰ আগতে গছত বান্ধিছিলে। এতিয়া আপোনাৰ ইয়াত যিবিলাক পষ্ট আছে দেখিছে, ৰঙা ফিটা মৰা, ৰঙা ফিটা বান্ধি থয় তেওঁলোকে। আৰু যেতিয়া মনোকামনা পূৰ্ণ হয়, তেতিয়া ইয়াত এটাকৈ টিলিঙা বান্ধি থৈ যায়হি। শিৱ মন্দিৰ হয়, খুব জাগ্ৰত মন্দিৰ এয়া। এয়া হ'ল আপোনাৰ চাকি জ্বলোৱা ঠাইবিলাক দেখা। বিভিন্ন জেগাৰ পৰা মানুহ আহে ইয়াতে চাকি বাতি জ্বলাই আশীৰ্বাদ লয়। এইবিলাক ৰঙা সূতা দেখিছে, ইয়াত ৰঙা সূতা কিনিবলৈ পোৱা যায় ইয়াতে দোকানবিলাকত। মানুহসকলে যিসকল আহে ইয়ালৈ, ভক্তসকল, তেওঁলোকে যিকোনো মনৰ বাঞ্ছা পূৰ্ণ হ'বৰ কাৰণে আগবঢ়ায় কিবা এটা, তেওঁলোকে ৰছী বান্ধি যায় ইয়াত। পষ্টত, বৰ্তমান পষ্টত বান্ধে। আগতে আছিলে আপোনাৰ যিজোপা মেইন এজোপা গছ আছিলে,
য'ত শিৱলিংগ ইয়াত নিজে মাটি ফুটি ইয়াৰ পৰা শিৱলিংগটো উদ্ধাৰ কৰিছিলে ইয়াৰ লোকেল যিখিনি স্থানীয় লোকে। মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক। ইয়াত এজন মেইন যিজন পুৰোহিত হয়। সেই গছজোপাত আগতে বান্ধিছিলে, কিন্তু গছজোপাত ইমানেই টিলিঙাৰ ভিৰ হৈ গ'ল যে টিলিঙাৰ ভৰ যেতিয়া সহ্য কৰিব নোৱাৰা হ'ল, গছজোপাৰ ডালবিলাক লাহে লাহে ভাঙি যাবলৈ ধৰিলে। তেতিয়া এই নিয়মটো মন্দিৰ কমিটিয়ে বদলাই দিলে আৰু আজিকালি পষ্টত বান্ধিব লাগে। আৰু আপোনাৰ টিলিঙা বান্ধিবলৈ কাৰণে জেগা নতুনকৈ ইয়াত আজিকালি কৰিলে। ইয়াত মনোকামনা পূৰ্ণ হোৱাৰ পিছত টিলিঙা ইয়াতে বান্ধি যায়। ইয়াত ইমানেই ভক্তৰ সংগম হয় যে টিলিঙা ইয়াত এতিয়া টিলিঙা বান্ধিবলৈ জেগা নোহোৱা হৈ গৈছে। সেইটো কাৰণে ইয়াত এইবিলাক টিলিঙা তলত পেলাই থৈছে। তেওঁলোকে সযতনে থয় এইবিলাক মন্দিৰ কৰ্তৃপক্ষই। বহুত পাৰ চৰাই আছে, বহুতে উৎসৰ্গা কৰে হয়তো। তোমাৰ মনোকামনা কিবা আগবঢ়ালে মানে ইয়াত ৰছী বান্ধিব লাগে। সেইটো মই দেখুৱাই আছোঁ। এজনে বান্ধি আছে, এজন এইজন হ'ল মন্দিৰৰ পূজাৰী, মেইন পূজাৰী এখেতে হয়। সকলোৱে ওচৰ আশীষ বিচাৰি আহে আৰু যি সূতা লয় ইয়াত, এই সূতাটো ইয়াত উৎসৰ্গা কৰাৰ পিছত সূতা বান্ধিব লাগে। হ'ল বটগছ, আহঁত গছ হয়, চৰি। পণ্ডিতজী, মন্দিৰটো কিমান বছৰ পুৰণা হ'ল এতিয়া? মন্দিৰটো কিমান বছৰ হ'ল? 50 বছৰ ওপৰ হ'ল ন? ইয়াত যিজন মানুহে পাইছিলে যে প্ৰথমতে শিৱলিংগটো যোনে প্ৰথমতে পাইছিলে, সেইজন মানুহ কি ইয়াৰে মানুহ আছিলে? সন্যাসী এজন আছিলে। তেওঁ গৈ বাগানত ক'লেগৈ তেনেকৈ গছৰ গুৰিত শিৱলিংগ ওলাইছে, মালিকে আহি চালে দেখি লিংগ আছে। সেই তেতিয়াৰ পৰা আৰু পূজা আৰম্ভ হ'ল। তেতিয়াৰ পৰা হ'ল। ঠিক আছে। এয়া মন্দিৰৰ আহঁত গছজোপাৰ মই পিছফালৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ গোটেই মন্দিৰটো। চব কিমান ডাঙৰ এইজোপা গছ আছিলে। আৰু আগতে বহুত ডাঙৰ আছিলে বুলি কয়, মই দেখা নাই। কিন্তু লাহে লাহে যিবিলাক ডালবিলাক ভাঙি গ'ল, টিলিঙাৰ ভৰত ডালবিলাক ভাঙি গ'ল বুলি কয়। সেইকাৰণে সেই টিলিঙাবিলাক এতিয়া চব ক'ত জমা কৰি থৈছে, চব কিমান টিলিঙা আছে, চব টিলিঙা আছে। চব ভালকৈ দেখুৱাইছোঁ আপোনালোকক। সৰুৰ পৰা ডাঙৰলৈকে সকলো ধৰণৰ টিলিঙা ইয়াত আছে। সকলোবিলাক ইয়াত দমাই থোৱা আছে। এইফালে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চব এইফালে আপোনাৰ বহুত টিলিঙা ওলমাই থোৱা আছে। এইবিলাক বহুত পুৰণা হয়তো টিলিঙা। চাৰিওফালে কেৱল টিলিঙা দেখা পাব। বহুত ভক্তৰ সমাগম ঘটে মন্দিৰটোত। ইণ্টাৰেষ্টিং কথা, ইয়াত এটা গৰু এটা ৰৈ থাকে আৰু মানুহবিলাকে ইয়াক প্ৰসাদ বা কল চল আদি খুৱাই থাকে। এইটো চব হাতৰ পৰা খাই পেলাই
লগতে ইয়াত এইবিলাক টিলিঙা ইয়াত দোকানত পোৱা যায়। টিলিঙাবিলাক বিভিন্ন ধৰণৰ হয় আৰু বিভিন্ন দামৰ হয়। 20 টকা, 30 টকাৰ পৰা 50 টকা আপুনি সৰু সৰু টিলিঙা পাব। এইবিলাক টিলিঙা আছে। মই আৰু দোকান কেইখনমান দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক। বিভিন্ন ধৰণৰ বস্তু পোৱা যায় পূজাৰ সামগ্ৰীৰ লগতে। বহুতো ইয়াত স্থানীয় লোকে দোকানবিলাক চলাই আছে। চব কিছুমান বস্তু কিছুমান দেখুৱাবলৈ চেষ্টা কৰোঁ আপোনালোকক। দাদা, ইয়াত মানুহ ডেইলি কিমানমান হৈ যায় ভক্ত? ইয়ালৈ মন্দিৰলৈ মানুহ কিমানমান আহে ডেইলি? মানুহ আহি থাকে, হিচাপ নাই ন? আৰু এনেই আপোনাৰ শাওণ মাহত বেছি হয় নেকি অলপ? শাওণ মাহ বেছি। এয়া চব পূজাৰ সামগ্ৰীৰ লগতে বিভিন্ন ধৰণৰ বস্তু পোৱা যায় ইয়াতে। বিভিন্ন ভক্ত আহে, তেওঁলোকে এইবিলাক বস্তু সামগ্ৰী ক্ৰয় কৰিব পাৰিব। এয়া চব তো আপোনালোকে দেখিলে টিলিঙা মন্দিৰ আপোনালোকক দৰ্শন কৰোৱালোঁ আজি। দাদা, ডেইলি কিমানমান মানুহ হয় ইয়াত এনেই মন্দিৰলৈ অহা? আপোনাৰ সোমবাৰ আৰু দেওবাৰ দিনটোত হয় আৰু। সোমবাৰ আৰু দেওবাৰ দিনটোত বেছি ভিৰ হয় আৰু কালি মঙলবাৰৰ পৰা আকৌ কম লাগিব। কম হৈ যায় আৰু এনেই শাওণ মাহত খুব বহুত বেছি হয়, শিৱৰাত্ৰিত হয় খুব বেছি ন? তেওঁ এনেই এভাৰেজ মানে ডেইলি কিমানমান ধৰিব পাৰি মানুহ? অঁ, ঠিক আছে বাৰু, হ'ব। চ' ভিউৱাৰ্ছ, আজি আপোনালোকক টিলিঙা মন্দিৰ দৰ্শন কৰোৱালোঁ। ভাল লাগিল চাগে নিশ্চয় আপোনালোকৰ। ইয়ালৈ আহিব পাৰে আপোনালোকে যিসকল অহা নাই। তো যিকোনো ধৰণৰ মনোকামনা পূৰ্ণ হয় ইয়াত। খুব জাগ্ৰত মন্দিৰ। এই মন্দিৰটোৰ যিভাগ আপোনাৰ শিৱলিংগ আছে, এই শিৱলিংগটো যিজোপা মই আপোনালোকক আহঁত গছজোপা দেখুৱাইছিলোঁ, সেই গছজোপাৰ তলৰ পৰা নিজে নিজে মাটি ফুটি ওলাই আহিছিল বুলি কয় আৰু এয়া সঁচাও হয়। তাত এজন সন্যাসীয়ে পাইছিলে বুলি ক'লে, অথনি চাইছিলে আপোনালোকে, মেইন যিজন মন্দিৰৰ পূজাৰী আছে। সেই মন্দিৰটো আৰম্ভ হোৱাৰ পৰা এজন পূজাৰীয়ে তেওঁ তাতে কাম কৰি আছিলে। সেই পূজাৰীজন ইতিমধ্যে ঢুকাইছে আৰু এতিয়া আজি দেখুওৱা যিজন পূজাৰী আছে, সেই পূজাৰীজনৰ পুতেক হয় তেখেত। তো আপোনালোকে আহিব ইয়ালৈ আৰু মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব পাৰে। আৰু মোৰ চেনেলটো পাংক আছাম ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব। তো ন'টিফিকেশ্যনটো আপোনালোকে পাই থাকিব যিকোনো ভিডিঅ'ৰ। মই আৰু আগলৈ আৰু আশা কৰিছোঁ ভাল ভাল ভিডিঅ' যাতে আপোনালোকক দিব পাৰোঁ। So thank you for watching.